কেতিয়াবা আপুনি ভাবিছেনে আমি কিয় জীয়াই আছো? এই পৃথিৱীত আমাৰ উদ্দেশ্য কি? এই প্ৰশ্নটো সদায় ৰহস্যৰ আৱৰ্তত থাকে। সেইবাবে যিকোনো প্ৰাণী যাৰ কোনো উদ্দেশ্য থাকে তাক আমাৰ ব্ৰেইনে প্ৰেম আৰু ইচ্ছাৰ চকুৰে চায়। আমি আমাৰ উদ্দেশ্যবোৰক কামৰ জৰিয়তে ডিফাইন কৰিব বিচাৰো। আমি কি কাম কৰোঁ আৰু তাক কিদৰে কৰোঁ, ইয়ে হৈছে আমাৰ উদ্দেশ্য। যিবোৰ মানুহে এইবোৰ ভালকৈ কৰিব পাৰে তেওঁলোকৰ জীৱনবোৰ গুৰুত্বপূৰ্ণ হৈ পৰে আৰু এইবোৰ মানুহে নিজৰ ওচৰৰ মানুহবোৰক মটিভেট আৰু ইন্সপায়াৰ কৰে। আমি এজন লিডাৰক ফলো কৰোঁ কাৰণ এজন লিডাৰৰ নিজৰ উদ্দেশ্য থাকে যাৰ লগত আমি এম্পেথাইজ বা ছাপোৰ্ট কৰিব পাৰোঁ। এই একেটা প্ৰচেছেই ব্ৰেণ্ডৰ লগত প্ৰযোজ্য হয়। যিদৰে আমি আগতে কোৱা অনুসৰি ব্ৰেণ্ডবিলাক মানুহৰ দৰে হয় আৰু যিদৰে আমি উদ্দেশ্যৰ সৈতে জীয়াই থকা মানুহৰ দ্বাৰা ইন্সপায়াৰ হওঁ, ঠিক সেইদৰে এটা ব্ৰেণ্ডৰ বাবেও ই এটা জৰুৰী কোৱালিটি হয়। যেতিয়া এটা ব্ৰেণ্ডৰ কোনো উদ্দেশ্য থাকে তেতিয়া আমি সেই ব্ৰেণ্ডটোৰ সৈতে ৰিলেট কৰিব পাৰোঁ। যেতিয়া আমি কোনো কোম্পানী বা ব্ৰেণ্ড লঞ্চ কৰোঁ বা কোনো ইউটিউব চেনেল বা ইনষ্টাগ্ৰাম পেজ খোলোঁ, তেতিয়া আমি আশা কৰোঁ যে আমাক সকলোৱে পচন্দ কৰক। কিন্তু এনেকুৱা সদায় নহ'বও পাৰে। এটা কথা বুজা উচিত যে আপোনাৰ বিজনেছে পইচা আহৰণ কৰিছে নে নাই এই ক্ষেত্ৰত আপোনাৰ কাষ্টমাৰৰ কোনো দায়িত্ব নাথাকে যেতিয়ালৈকে আপুনি তেওঁলোকক এই বিষয়ে কোনো কাৰণ নিদিয়ে। সেইবাবে তেওঁলোকক কোনো উদ্দেশ্য দিয়াটো আপোনাৰ দায়িত্ব হৈ পৰে। People don't buy what you do, they buy why you do it. এইটো চাইমন সিনেকে কৈছে। এইটো মডাৰ্ণ বিজনেছত এটা বহুত ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট হয়। কাষ্টমাৰৰ বাবে এটা ব্ৰেণ্ডৰ উদ্দেশ্য আগতকৈ বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰিছে। মানুহে সেইবিলাক প্ৰডাক্টেই কিনে যিবিলাকক তেওঁলোকে ছাপোৰ্ট কৰে বা যিবোৰৰ উদ্দেশ্যক তেওঁলোকে বিশ্বাস কৰে। আমি মাৰ্কেটিং 3.0 পৃথিৱীত আছো য'ত হিউমেন স্পিৰিটৰ ভেলুক গণ্য কৰা হয় আৰু কাষ্টমাৰৰ মাইণ্ড, সোল, ইমোশ্যন আৰু বডিত ফ'কাছ কৰা হয়। আমি কাষ্টমাৰক কেৱল কনজিউমাৰ ৰূপত নাচাওঁ, আমি তেওঁলোকক কমপ্লেক্স আৰু মাল্টি ডাইমেনশ্যনেল প্ৰাণীৰ ৰূপত চাওঁ যোন এক্টিভ, এনচিয়াছ আৰু ক্ৰিয়েটিভ হয়। যিটো কোম্পানীয়ে মাৰ্কেটিং 3.0ত মনোযোগ দিয়ে সেই কোম্পানীটোৱে এটা কম্পিটিটিভ এডজ ডেভেলপ কৰিব পাৰে কাৰণ এই কোম্পানীটোৱে ইয়াৰ প্ৰডাক্টছবোৰক এটা ছ'চিয়েল কজৰ অংশ বনাব পাৰে। সেইবাবে এটা ব্ৰেণ্ড ষ্টৰী বনাবৰ বাবে ব্ৰেণ্ড পাৰ্পজ জনাটো জৰুৰী হয়। ব্ৰেণ্ড পাৰ্পজ ডিফাইন কৰিবৰ বাবে আমি চাইমন সিনেকৰ গল্ডেন চাৰ্কেলৰ সহায় ল'ম। ইয়াৰ তিনিটা এলিমেণ্ট থাকে: হোৱাট, হাউ এণ্ড হোৱাই। হোৱাট সদায় বহুত চিম্পল হয় কাৰণ প্ৰত্যেকটো বিজনেছে জানে যে সি কি কৰে। এইটো আপোনাৰ প্ৰডাক্টছ বা ছাৰ্ভিচ হয় বা আপোনাৰ কণ্টেণ্ট। ইয়াৰ পাছত আহে হাউ, যাৰ অৰ্থ হৈছে আপুনি আন কোম্পানী বা আপোনাৰ কম্পিটিটৰবোৰতকৈ কিয় বেলেগ। তাৰ পাছত আহে হোৱাই, পইচা আহৰণ কৰাৰ বাহিৰে আৰু আপোনাৰ বিজনেছৰ আন উদ্দেশ্য কি হয়। আমি যেতিয়া হোৱাটৰ বিষয়ে আলোচনা কৰোঁ তেতিয়া তাক আমাৰ ব্ৰেইনৰ নিঅ'কৰ্টেক্সৰ দ্বাৰা বুজা হয়, যি আমাক ফেক্টছ, নাম্বাৰ্ছ, ফাংচনেলিটি, ফিচাৰ্ছ, এট্ৰিবিউটছ আৰু ভাষা বুজাত সহায় কৰে। সেইবাবে এটা ব্ৰেণ্ডে যেতিয়া কয় যে সিহঁতে কি কৰে তেতিয়া কাষ্টমাৰৰ ব্ৰেইনে অট'মেটিকেলি ব্ৰেণ্ডটোক এনালাইজ কৰিবলৈ আৰম্ভ কৰি দিয়ে। আৰু যেতিয়া আমি হাউ আৰু হোৱাই বিষয়ে কওঁ তেতিয়া এই দুটাক আমাৰ ব্ৰেইনৰ লিম্বিক ছিষ্টেমৰ দ্বাৰা বুজা হয়, যি আপোনাৰ ইম'শ্যনছ, বিহেভিয়াৰ আৰু ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত ৰেছপনচিবল হয়। আপোনাৰ প্ৰডাক্টটো কিনাৰ যি সিদ্ধান্ত, আপোনাৰ ছাৰ্ভিচটো ট্ৰাই কৰাৰ যি সিদ্ধান্ত বা আপোনাক ছ'চিয়েল মিডিয়াত ফ'ল' কৰাৰ সিদ্ধান্ত, এই সকলোবোৰ আপোনাৰ কাষ্টমাৰৰ ব্ৰেইনৰ লিম্বিক ছিষ্টেমত হৈ আছে। সেইবাবে গল্ডেন চাৰ্কেল এটা বায়'লজিকেল এক্সপ্লেনেশ্যন হয় যে কিয় ব্ৰেণ্ড পাৰ্পজ ইম্পৰ্টেণ্ট হয়। সকলোকে নিজৰ জীৱনত উদ্দেশ্যৰ প্ৰয়োজন হয় আৰু গল্ডেন চাৰ্কেলৰ ফিলচফিটো আমি আমাৰ পাৰ্চনেল লাইফত ব্যৱহাৰ কৰিব লাগে। তেনেহ'লে এতিয়া আমি ক'ব পাৰোঁ যে এটা ব্ৰেণ্ডৰ হোৱাই ষ্টেটমেণ্টটোৱে কাষ্টমাৰৰ ইম'শ্যনেল ছাইডটোক এপিল কৰে। আপোনাৰ ব্ৰেণ্ডৰ হোৱাই ষ্টেটমেণ্টটো বনাবৰ বাবে আপোনাৰ ওচৰত এই প্ৰশ্নসমূহৰ উত্তৰ থাকিব লাগিব। আপুনি আপোনাৰ কোম্পানীটো কিয় আৰম্ভ কৰিল? আপুনি সদায় ইয়াৰ ওপৰত কাম কিয় কৰিব? আপোনাৰ কাষ্টমাৰবোৰে আপোনাৰ বিজনেছৰ কথা কিয় ভাবিব লাগে? আহক কিছুমান ফেমাছ ব্ৰেণ্ডৰ হোৱাই ষ্টেটমেণ্টৰ ওপৰত আলোচনা কৰোঁ আৰু এইবোৰক ভালকৈ বুজিবলৈ চেষ্টা কৰোঁ। এই ক্ষেত্ৰত লোৱা হৈছে এয়াৰবিএনবি। ই এক্সিষ্ট কৰে কাৰণ ই বিশ্বাস কৰে যে ট্ৰেভেল কৰা মানেই অকল হোটেলত থকা নহয়। সেইবাবে এয়াৰবিএনবিয়ে আপোনাক বহুতখিনি লোকেল এক্সপিৰিয়েঞ্চ দিয়ে যাৰ জৰিয়তে আপুনি এখন নতুন ঠাই অংশ হ'ব পাৰিব। কোৰাই এক্সিষ্ট কৰে
কাৰণ ই পৃথিৱীৰ নলেজবোৰ গ্ৰ' কৰিব বিচাৰে ইয়াৰ প্লেটফৰ্মৰ জৰিয়তে, য'ত আপুনি যিকোনো টপিকৰ ওপৰত প্ৰশ্ন কৰিব পাৰে। টেছলাই পৃথিৱীত গাড়ী চলোৱা পদ্ধতিটো সলনি কৰিব বিচাৰে আৰু পৃথিৱীক ছাষ্টেইনেবল এনাৰ্জিৰ ফালে লৈ যোৱাটো তেওঁলোকৰ উদ্দেশ্য হয়। উবাৰে বিচাৰে যে আপুনি প্ৰতিটো জাগাৰ পৰা ৰিলায়েবল ট্ৰেন্সপৰ্টেশ্যন পায় আৰু উবাৰে বিজি আৰু ৰিম'ট লোকেশ্যনৰ জৰিয়তে আপোনাৰ বাবে এখন ছিকিউৰ কেবৰ যোগান ধৰে। ঠিক সেইদৰে নাইকিয়ে প্ৰত্যেকৰ ভিতৰত থকা এথলীটজনক জগাই তোলে আৰু এজন এথলীটে সদায় নাইকি পিন্ধি ভাল অনুভৱ কৰে। ইমানখিনি শুনাৰ বাবে বহুত বহুত ধন্যবাদ। আগৰ লেচনত আমি ব্ৰেণ্ড গ'লছৰ বিষয়ে কথা পাতিম। থেংক ইউ এণ্ড কিপ হাছলিং।